फरबरजराव बीजेपी माइनरिटी मोर्चानि साखोन सिखोन हाबाफारि नरेन्द्र मोदीनि 2 बोसोर जाफुंसार हाबा मावनायनि समाव फरबरजराव लायो बे हाबाफारि हादोरनि गाहाय मन्थ्रि नरेन्द्र मोदीनि 2 बोसोर जाफुंसार जानानै 13 बोसोर आगान होनाय हाबा मावनायनि समाव फरबरजराव बीजेपी माइनरिटी मोर्चाया मोनसे साखोन सिखोन फोसावदिं हाबाफारि खुंफुंदों। कक्राझार जिल्ला फरबरजरा महकुमानि देबिटलानि फिसा सावस्रि मिरुनि लांगोनायाव जानाय साखोन सिखोन हाबाफारियाव बीजेपी माइनरिटी मोर्चानि गोबां मावथिफोर आरो मददगिरिफोरा बाहागो लादों। आबहावा संरैखाथि आरो सुबुं सांग्रांथि बांहोनायनि थांखिजों खुंजानाय बे हाबाफारिखौ जायगानि सुबुंफोरनिफ्रायबो मोजां अनसायनाय मोन्दों। हाबाफारियाव कक्राझार जिल्लानि बीजेपी नेहाथारि राहुल नार्जारी, कक्राझार जिल्ला माइनरिटी मोर्चानि आफादगिरि आरो दोलोनि नेहाथारि आरो मावथिफोराबो बाहागो लायो। তো সকলো সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছোঁ। আজিৰ আমাৰ এই অন্তিমখন চাফাই অভিযান অৰ্থাৎ আমাৰ ভাৰতৰ সন্মানীয় যশস্বী প্ৰধানমন্ত্ৰী দেৱৰ যিটো 12 বছৰীয়া কাৰ্যকাল ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল। তো এতিয়া 13 বছৰত আমি আগবাঢ়ি আছোঁ। তাৰে সংগতি ৰাখি আমি বিভিন্ন কাৰ্যসূচী ৰাখিছে। এই কাৰ্যসূচীৰ ভিতৰত এই আমাৰ চাফাই অভিযান এক কাৰ্যসূচী। তাৰে আমাৰ কোকৰাঝাৰ জিলাৰ মাইনৰিটি মৰ্চাৰ উদ্যোগত এই কাৰ্যসূচীখন চলি আছে। ইতিমধ্যে আমি 2টা সম্পূৰ্ণ কৰিছোঁ। শ্ৰীৰামপুৰ মণ্ডল হিচাপে এটা কৰিলোঁ ইতিমধ্যে আৰু কোকৰাঝাৰ মণ্ডল হিচাপে কৰিছোঁ আৰু পৰভজৰাতো আমি আজি ইয়াতে সম্পূৰ্ণ কৰিলোঁ। তো এটা আমাৰ কাৰণে আনন্দৰ কথা যে ভাৰতবৰ্ষৰ এজন সবল নেতৃত্বৰ যিটো 12 বছৰীয়া কাৰ্যকাল শেষ হোৱাত আমি এটা চাফাই অভিযানেৰে তেখেতক সন্মান দিবলৈ বিচাৰিছোঁ। তো সেয়েহে মই অনুৰোধ কৰিছোঁ আজিৰ এইখন আমাৰ পৰভজৰা দেৱীতলাৰ মিনি PHCৰ যিটো প্ৰাংগণত আমি চাফাই অভিযান কৰিলোঁ তাৰ আমি বহুত সুন্দৰ এক পৰিৱেশ পাইছোঁ। কাৰণ চাফাই হৈছে আমাৰ সমাজৰ এক অবিচ্ছেদ্য অংগ। যিমানে আপুনি সমাজখনৰ চাফাই কৰি থাকিব বা স্বচ্ছতা থাকিব আমাৰ শৰীৰ সুস্থ হ'ব, আমাৰ সমাজখন সুস্থ হ'ব আৰু পৰিৱেশটো আমাৰ সুস্থ হৈ থাকিব। সেয়েহে মই অনুৰোধ কৰিছোঁ যে সমগ্ৰ ভাৰতবৰ্ষত আমি সদায় স্বচ্ছতা আমি মানি চলাৰ কাৰণে সমগ্ৰ ৰাইজক মই অনুৰোধ কৰিছোঁ। আজি আমাৰ কোকৰাঝাৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত আমাৰ পৰ্বতজৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ সহযোগত আজি আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 12 বছৰ সফল নেতৃত্বত আজি আমি লগত সংগতি ৰাখি আজি এই দেৱীতলা মিনি PHCত আমি স্বচ্ছতা অভিযান লৈছোঁ। আজি সফল যেটো আমাৰ সচেতন লোৱা হৈছে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যেনেদৰে অসম তথা ভাৰতবৰ্ষখন চাফ চিকুণ ৰখাৰ এটা সপোন সেইভাৱে আমি আজি কাৰ্যসূচী লৈছোঁ আৰু ভাৰতবৰ্ষৰ মানুহখিনিয়ে যে এনেকৈ স্বচ্ছতা নিজৰ ঘৰখন যেনেদৰে আমি চাফ চিকুণ ৰাখোঁ এনেদৰে ভাৰতবৰ্ষখন চাফাই ৰাখিব বুলি আমি আজি স্বচ্ছতা অভিযান পালন কৰিলোঁ আৰু কি। এটা ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যে যেনেদৰে উন্নয়নৰ যাত্ৰা যে বিশেষকৈ আমি পৰ্বতজৰা সমষ্টিবাসী হিচাপে যোৱা বিধানসভাত যিটো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এইবাৰ সংখ্যালঘু অঞ্চলত বেছিকৈ কাম হ'ব। সেইবাবে আমি সংখ্যালঘু মৰ্চা হিচাপে গৌৰৱিত কৰিব লাগিব। কিয়নো আগন্তুক দিনত আমি সংখ্যালঘু মানুহে 100% বিজেপি মুখীত ভোট দিব বুলি আমাৰ দীৰ্ঘ বিশ্বাস আছে আৰু কি।